তবে আমার এক্সিস্টিং এমসিএলএ মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই স্পষ্ট জিকাটো 100% স্পষ্ট। ইয়াত কোনো ডাউট থাকিব নালাগে। হয় UPPL বা বিজেপিয়ে চেষ্টা কৰি আছে, ইহঁতে নিজকে জিকাবৰ কাৰণে UPPLও চেষ্টা কৰি আছে, বিজেপিও চেষ্টা কৰি আছে। কিন্তু চেষ্টা কৰিলেও নহ'ব। চৰাইবিল আমাৰে এগেলে আছে আৰু আমাৰ যিটো এক্সিস্টিং এমচিএলএ মৃত্যুঞ্জয় নাৰ্জাৰী চৰাইবিল সমষ্টিৰ পৰা জিকাটো 100%, কোনো ডাউট থাকিব নালাগে। আৰু জিকাৰ পিছত চৰাইবিলবাসী ৰাইজৰ কাৰণে বা গোসাইগাঁও সাব ডিভিজন হিচাপে 5টা সমষ্টিৰ কাৰণে কি কাম কৰিব লাগে নালাগে আমি নিজে জানো, মই নিজে জানো। সেইকাৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছে, আপোনালোকে যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক 100% সহায় কৰিম বুলি কথা দিছোঁ। বাছ প্ৰমোদ বড়োক কথা সুধি লাভ নাই, ইয়াৰ 3-4 দিন আছে বাছ। বিৰোধী কোন বহিব? বিৰোধী বিৰোধী নাই, চব